নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছোঁ আসাম টক্সৰ এটি বিশেষ অনুষ্ঠান এক্সকিউজ মি লৈ সকলোলৈকে প্ৰথমে নবহাগৰ শুভকামনা আৰু ৰঙালী বিহুৰ উলগ জনাইছোঁ আৰু বিহুৰ বতৰ ধুলে ডগৰি থকাৰ বতৰ পেপাৰ টিহিটি মাতত চৌদিশ ৰজন জনোৱাৰ বতৰ অসমৰ গ্ৰাম্য সমাজৰ এক চিনাকি ঠাইত আমি উপস্থিত আছোঁ অসমৰ অতি চহকী নাম নগাঁও জিলাৰ দলংঘাটত আমি উপস্থিত আছোঁ আৰু দলংঘাটৰ এজাক মহিলা যিসকল মহিলাই কৰ্মপটুতাৰে ভৰপূৰ যিসকল মহিলাই বিহুক ভাল পায় যিসকল মহিলা কৃষি সমাজৰ লগত জড়িত চহা জীৱনৰ লগত জড়িত তাঁতশালখনৰ লগত জড়িত সেইসকল মহিলাক আজি আমি লগ পাম এই বিশেষ এঘণ্টাৰ জৰিয়তে আৰু সেইসকল মহিলা আজি আপোনালোকে এক্সকিউজ মি অনুষ্ঠানৰ জৰিয়তে প্ৰত্যক্ষ কৰিব সেয়েহে মই প্ৰথমতেই দলংঘাটৰ এই মহিলাসকলৰ জৰিয়তে আয়োজন কৰা এটি বিহু হুঁচৰি লৈ মই আগবাঢ়ি যাম আৰু বিহু হুঁচৰিৰ জৰিয়তে আৰম্ভ কৰা এই অনুষ্ঠানত বিভিন্ন হাঁহিৰ সফুৰাৰে আপোনালোকৰ মাজলৈ লৈ যাম ৰঙালীৰ এই বিশেষ এঘণ্টা জয় ৰাম বোলা জয় হৰি বোলা কৃষ্ণাই মূৰতে বকুল ফুলে পাহি মুকলি হলৈ গোবিন্দাই কৃষ্ণাই মূৰতে বকুল ফুলে পাহি মুকলি হৰে গোবিন্দাই
ধন্যবাদ জনাইছোঁ এটা হাত চাপৰি হৈ যাব লাগে মহিলাৰ বিহু সমগ্ৰ অসমতে আজি উদযাপন হৈ আছে ৰঙালীৰ আনন্দ আৰু ৰঙালী বিহুৰ বতৰত আমাৰ এই অসমৰ মহিলাসকলে সকলো ব্যস্ত হৈ পৰে বাইদেউ কি কামত ব্যস্ত হৈ আছে বিহুৰ এই দিনকেইটাত এই বিহু পিঠা পনা বনাব লাগে আৰু এই তাঁতশাল বব লাগে সেইটোৱে আৰু বিহুৱান বব লাগে চেনাইৰ কাৰণে বিহুৱান বব লাগে চেনাইৰ কাৰণে চেনাইজন কোন আপুনিয়ে নেকি আমিয়ে চেনাই আৰু আমি পুৰুষসকলে চেনাই ভাবি ল'লেই হ'ল ইমান মহিলাৰ পৰা বিহুৱান পালে আপোনাৰ ডিঙি ঢাকি যাবগৈ দেখোন ভাল লাগিব তেতিয়া বহুত মহিলাই যদি একেলগে গামোচা খনে কিমান ভাল লাগিব আপুনি মহিলা কেনেকৈ ক'লে নহ'ব মহিলাক মানে ক'ব লাগিব বিহু গীতেৰে যদি কয় আপোনাৰ কিবা জানে নেকি কেনেকৈ বিহুৱান দিবলৈ ক'ব সেইটো মই ভালকে নাজানো তামোল খাব জানে ন পুৰা জানো তামোলত পকা আৰু আচ্ছা মই সকলোকে এটা সুধিম প্ৰথম প্ৰশ্ন বাইদেউসকলে কোনে পাৰিব আৰু আজি মোৰ বিশেষকৈ মহিলাসকলে যিহেতু ইয়াত খুব সুন্দৰকৈ গামোচাৰ মেলা আয়োজন কৰিছে বিহুৰ বতৰত গতিকে বিহুৰ লগত জড়িত অতি ডাঙৰ অংগটোৱে হৈছে কি গামোচা আমাৰ বাইদেউসকলে আজি উপহাৰ দিব যদি শুদ্ধ পাওঁ প্ৰশ্নৰ উত্তৰ তেনেহ'লে গামোচা উপহাৰ দিব আৰু ডাঙৰ কথা হৈছে যে অসমৰ তাঁতৰ শালত বৈ উলিওৱা অসমৰ প্ৰতীক কি অসমৰ তাঁতৰ শালত বৈ উলিওৱা অসমৰ প্ৰতীক কি মই বাইদেউসকলক সুধিম কোনোবাই জানে নেকি এইফালে মই আহিছিলোঁ প্ৰশ্নটো সুধি উঠি দিয়ক সকলো কেনেকৈ কৈছে বাইদেউৰ নামটো কি ঝৰ্ণা শইকীয়া বাইদেউ সকলোৱে জনা কথা এটা ঝৰ্ণা শইকীয়া বাইদেৱে বৰ আমন জিমনকৈ কৈছে যে হয় নে নহয় বা আকৌ আছাম টক্স আহিছেতো হয় বিশ্বাস আছে ন কিমান নম্বৰ দিম কওক 10ৰ ভিতৰত আপুনি নিজে হেৰি কৰি দিয়ক মই টেটৰ মাষ্টৰ নেকি মই কিমান দিম নিৰ্ধাৰণ কৰি দিব লাগে মোক টেটৰ মাষ্টৰে বনাই দিলে যি নহওক মই নম্বৰ নিদিওঁ মই দিম গামোচাৰ কাৰণে এটা সুন্দৰ উপহাৰ সেয়া হৈছে বিহুৱান গামোচা এটা সকলোৱে হাত চাপৰি হৈ যাব লাগে প্ৰথম প্ৰশ্ন শুদ্ধ উত্তৰ দিছে ঝৰ্ণা বাইদেৱে আৰু ঝৰ্ণা বাইদেউ ঘৰ ক'ত জাজৰিত ছালখন সুধ বগা পেটটো কোলা এইটোনো কি মোহন ভোগ খাবলৈ দিলাক কোনে পাৰিব ইয়াত পাৰে নেকি তাত এয়া মই গৈছোঁ এফালে কেমেৰাটো ঘূৰাই দিব আমাৰ মোৰ লগত আজি উপস্থিত আছে ভিডিঅ' জাৰ্নেলিষ্ট মুকুল খানে কেমেৰাটো ঘূৰাই দিব এফালে কি উত্তৰটো প্ৰতিবাদ দেখিছে গুৱাহাটী লাষ্ট গেটতো নকৰে এনেকৈ প্ৰতিবাদ কিন্তু এই প্ৰতিবাদৰ নেত্ৰীগৰাকী কোন তেওঁ হৈছে এনেকৈ আগবাঢ়ি আহিছে আহক বাইদেউ এইগৰাকী বাইদেউ কি নাম আপোনাৰ বন্দনা ডেকা আপুনি যদি আজি আছাম টক্সৰ অনুষ্ঠানত ডাঙৰ কথা হ'ব ঘৰত গৈ কিন্তু মানে মই চকুটো মাৰোঁতে বাইদেউকে দেখিলোঁ বাইদেৱে মানে ধুনীয়াকৈ গহনা এডাল পিন্ধি আহিছেতো আগলৈ গৈছে আৰু বাইদেউৰ নামটো কি কৈছিলে বন্দনা বাইদেউৰ কাৰণে হাত চাপৰি হৈ যাব লাগে এটা আৰু এখন গামোচা আমি কোনটোৰ কাৰণে দিছিলোঁ বাইদেউ কোনটো প্ৰশ্নৰ কাৰণে দিছিলোঁ যে ছালখন সুধ বগা পেটটো কোলা এইটোনো কি মোহন ভোগ খাবলৈ দিলা বিহুত লাগিয়ে থাকে কি এইটো তিল পিঠা
আচ্ছা তিল পিঠাটো কেনেকৈ বনাই বাৰু বাইদেউ জানে তিল পিঠাটো কেনেকৈ তৈয়াৰ কৰে? চাউলটো প্ৰথম তিয়াই থ'ব লাগিব তাৰপিছত বাঁহৰ খৰাহীত উঠাই থৈ ঢেঁকীত খুন্দিব লাগিব খুন্দি পিঠাগুড়িটো থাপি থ'ব লাগিব তিলটো ভাজি মিঠৈ সানি ল'ব লাগিব ঘূৰাই দিব লাগে ঘূৰাই দিব লাগিব আচ্ছা কঁকাল দি যদি ঘূৰাই দিয়ে তিল পিঠাটো বনাই আছে কঁকালেদি দেখুৱাই দিব লাগে কেনেকৈ দেখুৱাব কাৰণ এইফালে হওক কঁকালেদি তেতিয়া লাহেকৈ লাহেকৈ এনেকৈ ঘূৰাই ঘূৰাই দিব লাগিব নহয় এইটো জেলেপি বনোৱা নিচিনা হ'ল জেলেপি বনালে তিল পিঠাটো লুটিয়াই লুটিয়াই যে দিয়ে কেনেকৈ দিয়ে কঁকালেদি দেখুৱাই দিয়ক তিল পিঠাটো লুটিয়াই লুটিয়াই কঁকালেদি এনেকৈ দিব লাগিব তেতিয়া নাই কঁকালটো ইমান ঘূৰা নাই ন বাইদেউ কোনে পাৰিব বাৰু ধুনীয়াকৈ ঘূৰাব কোনে পাৰিব ধুনীয়াকৈ ঘূৰাব বাইদেৱে পাৰিব অঁ বাইদেউ অকণ লাজ কৰিছে অঁ আগুৱাই দিলে পাৰিব অঁ কেনেকৈ ঘূৰাব বাইদেউ কঁকালটো ঘূৰাই আকৌ কেনেকৈ লুটিয়াই দিব লাগে কেনেকৈ লুটিয়াই দিব লাগে কেনেকৈ লুটিয়াই দিব লাগে খুব ধুনীয়া হৈছে এইটোৱে হৈছে তিল পিঠাৰ কথা আৰু খুব ধুনীয়া এটা পৰিৱেশৰ মাজত মই যেতিয়া আছোঁ আৰু ধুনীয়া ধুনীয়া কথা আমি সুধি যাম এইবাৰ মই সুধিম এটা সাংঘাতিক কথা এইটো সকলোৱে মন কৰিব দেই সকলোৱে ৰেডি নে উত্তৰ এফালৰ পৰা পাম বুলি আশা কৰিছোঁ এইফালৰ পৰা উত্তৰ পাম বুলি আশা কৰিছোঁ যে ৰৌৱে ধপধপাই বৰালীয়ে কমাই বৰগোহাঁই পুতেক ওলাই আৰু সোমাই ইয়াত 3টা উত্তৰ আছে এইটো কি ক'ব ৰৌৱে ধপধপাই বৰালীয়ে কমাই বৰগোহাঁই পুতেক ওলাই আৰু সোমাই আচ্ছা মই ভিডিঅ' জাৰ্নেলিষ্ট মুকুল দাক অনুৰোধ কৰিম এনেকৈ যদি ঘূৰাই দিয়ে হাতখন এনেকৈ আছে কি কৈছে বাইদেউ হাকুটিয়াই আছে যে এই তাঁতশালৰ হেৰি গৰকাকেইটা ধপধপাই আৰু বৰালি হ'ল ৰাজ আৰু বৰগোহাঁইটো হ'ল মাকু একেবাৰে শুদ্ধ উত্তৰ হৈ গ'ল আজি মই বিভিন্ন ঠাইত যেতিয়া এই প্ৰশ্নটো সোধোঁ শুদ্ধ উত্তৰটো কিন্তু খুব কমেই পাওঁ কোনোবা এটা নহয় কোনোবা এটা ভুল হয় কিন্তু বাইদেৱে যিটো ক'লে তাৰ উত্তৰটো বাইদেউ ওলাই আহক অকণমান কি নাম বাইদেউ মই আজি মই সকলোকে কৈছোঁ যে আজি মহিলাৰ মাজত আছোঁ কিন্তু নাভাবিব কলিৰ কৃষ্ণ বুলি নাভাবিব কলিৰ কৃষ্ণ বুলি সেইটো কাৰণে ভূপেন দাই কি কৈছিলে কলিৰ কৃষ্ণ বুলি মোক নোজোকাবা মইতো তোমাক আজি মতা নাই ৰাধা বুলি গতিকে আজি মোক কলিৰ কৃষ্ণ বুলি নাভাবিব কিন্তু ৰাধা বুলি কিন্তু সকলোকে ভাবিব কাৰণ চবেই নাচিছে আজি চান্স পায় গতিকে বাইদেউৰ নামটো কি জয়া পাটৰ জয়া বাইদেউক জয়াল এটা উপহাৰ দি দিম জয়াল বাইদেউক জয়াল উপহাৰ দি দিছোঁ এখন ধুনীয়া গামোচা হাত চাপৰি ৰৌৱে ধপধপাই আছে তাৰমানে কোনে ধপধপাই আছে গৰকাজু ভৰিত থাকে হয় বৰালীয়ে কমাই আছে ৰাজখনে কমাই আছে আৰু বৰগোহাঁই পুতেকটোতো ওলাই সোমাই থাকে মাকুটোৱে ওলোৱা সোমা কৰি থাকে মাকুটো ওলাই সোমাই কেনেকৈ মাকুটো কেনেকৈ মাৰে বাইদেউ এইয়া তাঁতশাল বয় আপুনি গামোচা বয় হয় গামোচা বয় বওঁ কেইখন বয় কিমান সময় লাগে এখন গামোচা উলিয়াওঁতে আমাৰ মাটিশালত যে এদিনত এখন নোলায় কমে 2 দিন লাগে ধৰি লওক হেৰি তাঁতশালখন এৰি ভাত বনাব লাগিব কাপোৰ ধুব লাগিব আকৌ খুৱাই বুৱাই লৈ তাৰপিছত আকৌ শালত বহোঁ হয় এই ফূৰ্তি সময়তে এতিয়া মোক বাইদেৱে এটা কথা কৈ দিব ক'ব যে আপোনালোকৰ সকলোৰে মাজত এতিয়া লাও পুলি লাওৰ ছিজন চলি আছে নহয় জানো হয়নে বাৰু লাও কথাটো সকলোৱে আগ্ৰহী আৰু ন বাইদেউ ক'বলৈ বাইদেৱে যদি কয় যে লাও পুলি লৰাই ৰুলো লৰাই লফা তেতিয়া কেনেকুৱা লাগে এবাৰ শুনি লওঁ লাও পুলি ৰুলো লৰাই লফা সকলোৱে মন দি শুনিব দেই এবাৰ এখন যুদ্ধ হ'ব লাও পুলি লৰাই ৰুলো লৰাই লফা লাও পুলি ৰুলো লৰাই লফা লাও পুলি ৰুলো লৰাই লফা বাইদেউ একদম ডাইৰেক্ট ফেইল কৰিছে ঢুলীয়া গাত নাচুইয়া